দেৰগাঁওদাৰী সমূদৰ্শকে স্বাগতম জনাইছোঁ। আমি আজি 3 দিনৰ পৰা আপোনালোকক প্ৰতিবেদন জনাইছোঁ যে দেৰগাঁও সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ বিভিন্ন অঞ্চলত বৰ্তমান বানৰ তাণ্ডৱ। আমি বৰ্তমান উপচি আছোঁ দেৰগাঁও সমীপৱৰ্তী বাঁহগুৰি অঞ্চলত। আচলতে আজি চৰকাৰৰ ফালৰ পৰা যিটো ৰেচন, সেই ৰেচনটো ইয়াৰ যিসমূহ গাঁও বানেৰে ধ্বংসলীলা কৰিছে, সেই গাঁওসমূহলৈ ৰেচনসমূহ পাইছেহি। ইয়াত বৰ্তমান সেনা বাহিনীৰ লগতে NDRF বাহিনী হওক, নৌসেনা বাহিনী হওক, তেওঁলোকে উদ্ধাৰ কাৰ্য চলাই আছে। আমি কিছু পৰিৱেশ আমাৰ সতীৰ্থ পোনে দেখাব। চাৰিওফালে কেৱল পানী পানী পানী, এক সাগৰ সদৃশ পৰিৱেশ। আমি য'লৈকে চকু যায় সৌলৈকে পানী, কেৱল পানী। আমি সতীৰ্থ পোনে দেখাই আছে এটা সাগৰ সদৃশ পৰিৱেশ। যিটো যাতায়াতৰ মূল পথ আছিলে দেৰগাঁও চিকাৰীঘাটৰ সংযোগী বাঁহগুৰিৰ যিখন দলং আছিলে, সেই দলংখন এতিয়া পানীৰ মাজত আবদ্ধ হৈ আছে। আচলতে এবুকুলৈকে পানী যিখন দলং আছিলে দেৰগাঁৱৰ পৰা চিকাৰীঘাট সংযোগী দলং, সেই দলংখন বৰ্তমান পানীৰ মাজত আবদ্ধ হৈ আছে। আচলতে দুইফালৰ যিটো যাতায়াতৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। স্থানীয় ৰাইজসকল আছে, তেওঁলোকৰ চৰকাৰ বিভাগৰ ফালৰ পৰা যিটো ৰেচন পাতিৰ পৰা আদি কৰি পশুখাদ্য হওক সেইটো যোগান কৰি আহিছে। সেনা বাহিনীৰ জোৱানসকল আছে, স্থানীয় লোকসকল আছে, বিভিন্ন দল সংগঠনে এই সহায় কাৰ্যত অংশগ্ৰহণ কৰিছিলে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তাসকল আছে, তেওঁলোকে এইকেইদিনেই ৰেস্কিউ কাৰ্যত সহযোগ কৰি আছে। কি ক'ব দাদা, আপুনি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ফালৰ পৰা ৰেস্কিউ কাৰ্য কৰি আছে, কি ক'ব? আমি আজি 3 দিন হ'ল ব্ৰহ্মপুত্ৰ অঞ্চলত আমি সহায় সহযোগ ৰাইজক কৰি আহিছোঁ। ইয়াত প্ৰশাসনৰ যি ৰেচন পাতি আহিছে তাৰ লগত আমি সহযোগ কৰি দিছোঁ আৰু বিভিন্ন অঞ্চলত ক্ষতিগ্ৰস্ত হৈছে। সেই ক্ষতিগ্ৰস্ত লোকসকলক যিখিনি ৰেচন আহিছে আমি ৰাইজৰ স্থানীয় লোকৰ সহযোগ বিচাৰিছোঁ আৰু উদ্ধাৰ অভিযান চলি আছে। তাকে আমি সহযোগ কৰিবলৈ আমাৰ সতীৰ্থসকল আহিছে, আমাৰ স্বয়ংসেৱক আৰু আহি আছে, তেওঁলোকৰ লগত আমি মিলি প্ৰশাসনক সহায় কৰিম। আপোনালোকে এইকেইদিন সহযোগ কাৰ্য কৰি থাকিব নেকি? হয়, এইকেইদিন আপোনাৰ আমি ভাবিছোঁ যিকেইদিন পাওঁ আমি সহায় কৰি থাকিম আৰু তাৰ লগতে আমি বিভিন্ন কাৰ্যসূচী হাতত ল'ম বুলি ভাবিছোঁ। যেনেকৈ আমি মেডিকেল কেম্প এটাও কৰিম ইয়াৰ পিছত। আচলতে পানী শুকাই যোৱাৰ পিছত এই অঞ্চলৰ লোকসকলৰ বিভিন্ন বেমাৰ আজাৰ দেখা দিব পাৰে। এই ক্ষেত্ৰত আপোনালোকে এটা উল্লেখযোগ্য পদক্ষেপ কৰিছিলে যে মেডিকেল কেম্প, এইটোৰ ওপৰত অলপ কওকচোন। এইটো আমি সেৱা ভাৰতীৰ সহযোগত আমি মেডিকেল কেম্প কৰিম, তাকে আলোচনা কৰি আছোঁ আমি। হয়, তেওঁলোকে কৈছে যে তেওঁলোকে ইয়াৰ পিছত পানী শুকালে যিসকল লোকৰ চৰ্মৰ ৰোগ হয়, ছালৰ ৰোগ হয়, জ্বৰ চৰ্দিৰ পৰা আদি কৰি বিভিন্ন গহনিৰ পৰা আদি কৰি বিভিন্ন ৰোগ হয়, তাৰপিছত তেওঁলোকে ব্যৱস্থা কৰিব। আমাৰ সতীৰ্থ পোনে কিছু দৃশ্য দেখাব ক'লোঁ। স্থানীয় লোকসকল আহিছে, সেনা বাহিনীৰ লোকসকল আহিছে, গাড়ীৰ পৰা আদি কৰি তেওঁলোকৰ ৰেস্কিউ সামগ্ৰী আহি আছে। আমি স্থানীয় এজন ব্যক্তি আছে, আমি কথা পাতিম। দাদা অকণ আগবাঢ়িলে ভাল হয়। আপুনি নিশ্চয় স্থানীয় ব্যক্তি হয়। আপোনালোকৰ অঞ্চলত আজি দেখিছোঁ প্ৰায় 3 দিনৰ পৰা বানৰ গ্ৰাসত আছে, অকণমান কওকচোন সবিশেষ। প্ৰকৃতিৰ যিটো ৰূপ আৰু বানপানী আৰু আমাৰ এতিয়া এইটো অঞ্চলত প্ৰায় 30-35-40খনমান গাঁও বুৰি আছে। কিমান মানুহ আচলতে বানৰ কবলত পৰিছে? মানে 35খনত মানে ধৰি লওক 400-500কৈ হ'লেও যথেষ্ট মানুহ আছে। 4-5 হাজাৰ মানুহ বানত কবলত আছে। লগতে আৰু এতিয়া NDRF বা SDRF তেনেকৈ উদ্ধাৰ একদম নিশ্চিতভাৱে চলাই আছে। কালি পানী কোনো একো পৰিৱৰ্তনেই হোৱা নাই, যাতায়াত এয়া আপোনালোকে দেখুৱাইছে। আমি যি হয় যে প্ৰতি বছৰে আপোনালোকে এই অঞ্চলখিনি পানী হয়, পানীৰ পিছত বিভাগীয় কৰ্তৃপক্ষ আহে, আকৌ পাহৰি যায়। আপোনালোকৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ মাধ্যমেদি পোনে কিবা ক'ব বিচাৰিব নেকি? স্থায়ীকৈ যিটো সমাধানৰ কথা কৈছে, স্থায়ী সমাধানটো কেতিয়া হ'ব? স্থায়ী মানে কি হয় চাওক, এটা কথা কওঁ, ৰাইজে ৰজা, ৰাইজে যিটো আপোনাৰ আমাৰ ৰাইজৰ প্ৰতিনিধিয়ে তেখেত হয়। মই তেখেতলৈ এইটোৱে অনুৰোধ জনাওঁ যে আমাৰ মাজৰ পৰাই গৈ তেখেত এজন মানে ৰজাঘৰীয়াত আছেগৈ, তেখেতে আমাৰ ফালে অকণ চকু মেলি চাওক। কাৰণ এইটো এতিয়া আপোনালোকৰ চেনেলটোক ধন্যবাদ জনাইছোঁ, গোটেই পৰিৱেশটো দেখুৱাইছে। গতিকে এই পৰিৱেশক চাই লৈ ভিডিঅ'য়ে কথা কয়, ভিডিঅ'কেইটা চাই লৈ যাতে আমি নকওঁ, ৰাইজৰ ৰাজহুৱাকৈ নকওঁ, কাৰণ তেখেতে দেখি পেলাই যদি আমাৰ ফালে অকণমান সহায় সহযোগ জনায়, সেয়াই তাতকৈ আৰু বিশেষ ব্যৱস্থাটো ল'ব লাগে, সেইটোকে কওঁ। কাৰণ এইটো অঞ্চলত যিমানখিনি মানুহ এনেকুৱা কবলত পৰি আছে বানৰ, যাতায়াতটো নায়েই। যাতায়াত সুচল হোৱাহেঁতেনো কোনো কথা নাই। আমি দেখিছোঁ যে কণ ল'ৰা ছোৱালীও আবদ্ধ হৈ আছে, পশু মানে যিবোৰ পোহনীয়া জীৱ জন্তু পশুকুল হওক আবদ্ধ হৈ আছে। এই ক্ষেত্ৰত কি ব্যৱস্থা লৈছে? ব্যৱস্থা মানে যিকেইখন আছে নাও, কালি SDRF বাহিনী আহিছে, তেখেতসকলে যিমান পাৰে পৰ্যায়ক্ৰমে আপোনাৰ সহায় আগবঢ়াইছে। অথচ যিমান পৰিমাণৰ পৰ্যাপ্ত পৰিমাণৰ হ'ব লাগে তেনেকুৱা নাই হোৱা, কিন্তু তেখেতসকলে যিমান পাৰে সেইটো ব্যৱস্থা কৰিছে বাৰু। গতিকে এই অঞ্চলৰ সঁচাকৈ বহুত দুখজনক কথা, বহুত দুখ লগা বিষয়। কাৰণ এটা কালি কৰুণ ঘটনাও হৈ গৈছে,
দুখ লগা শোকৰ ছাঁ পৰি আছে গোটেই অঞ্চলটোত তেনেকৈ আৰু চৰকাৰী পক্ষৰ পৰা যি সহায় সুবিধা বিচাৰে এনেকৈ আৰু কাৰ্যৰে কৰ্মই আপোনাৰ ধৰ্ম যদি কাম কৰি দেখুৱায় ৰাইজক তেতিয়াই সেই প্ৰতিনিধিজন থাকিব ৰাইজে তাকে বিচাৰে হয় আপোনাক ধন্যবাদ জনালোঁ আৰু এজন ব্যক্তি আছে দাদা আপোনালোক ইয়াত উপস্থিত আছে স্থানীয় ব্যক্তি হিচাপে কি ক'ব আচলতে আচলতে এইটো বৰ দুখজনক কথা আমাৰ ৰাইজ এতিয়াও ঘৰৰ চাঙৰ ওপৰতে থাকিবলগীয়া হৈছে আৰু আজিৰ পৰা এটা সুখবৰ আহিছে যে সকলো দল সংগঠন বানপীড়িত ৰাইজৰ কাৰণে আগবাঢ়ি আহিছে প্ৰশাসনৰ ফালৰ পৰা আজিৰ পৰা ৰিলিফ দিয়া হৈছে আৰু এতিয়া বৰ্তমান আমাৰ মাজত আহি উপস্থিত 6 ৰেজিমেণ্টে উদ্ধাৰ কাৰ্য চলাই আছে NDRF আৰু SDRFেও উদ্ধাৰ কাৰ্য চলাই আছে এইটো এটা আমাৰ কাৰণে ভাল খবৰ কিন্তু মই ৰাইজক এইখনতে অনুৰোধ কৰোঁ যে যিসকল হৃদয়বান ৰাইজ আছে আজি বানপীড়িত ৰাইজৰ লগত আহক ৰাইজৰ লগত থাকি ৰাইজৰ সুখ দুখৰ মাজত ভাগ বতৰা হওক আৰু তেওঁলোকৰ সহায় সহযোগিতা আগবঢ়াওক হয় তেওঁলোকে এটাই অনুৰোধ জনাইছে যে বৃহত্তৰ দেৰগাঁও অঞ্চলৰ সকলো দল সংগঠন স্থানীয় ব্যক্তি সদাশয় লোকসকল ওলাই আহক আচলতে ব্ৰহ্মপুত্ৰ অঞ্চলৰ যিটো বানৰ কবলত পৰিছে তেওঁলোকে উদ্ধাৰ কাৰ্য কৰক আমি অনাগত দিনতো ইয়াৰ প্ৰতিবেদন দেখা যাম আজি প্ৰতিবেদন দেখাই ইয়াতে প্ৰতিবেদন শেষ কৰিছোঁ